নমস্কাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলো ভালে আছে মই বৰ্তমান ভালে আছোঁ আৰু ইয়া দেখিছে মই কলেজলৈ ওলাই আছোঁ মানে আমাৰ এক্সাম হৈ আছে আৰু আজি হৈছে শেষৰটো এক্সাম মানে 3rd সেমিষ্টাৰ ফাইনেল এক্সাম আজি শেষৰটো সো ভাবিছোঁ আজি ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ বহুত দিন হ'ল একো ব্লগ দিয়া নাই মানে এক্সামৰ কাৰণে হয় আৰু বহুত ব্যস্ততা হৈ আছিলোঁ সেইকাৰণে আজি কি হয় দেখুৱাম আৰু এতিয়াতো দেখাব নোৱাৰিম ডাইৰেক্ট একদম এক্সাম দি পিছত পাছবিলাকে দেখাব পাৰিম মানে কি হয় চাই দিব গতিকে সেইকাৰণে আমাৰ এক্সাম শেষ হ'ল বহুত ভাল লাগিছে আৰু এতিয়া আমি ৰৈ আছোঁ লগৰ এজনীক বাৰ্থডে ছাৰপ্ৰাইজ দিবলৈ বাৰ্থডে হ'ল দিন খালি আমি ছাৰপ্ৰাইজ দিবলৈ আছিলে মানে সেইকাৰণে আজি ইয়াতে হ'ব আৰু এয়া আমাৰ কল্যাণী বাইদেউ আজি এক্সাম শেষ হৈ কেনেকুৱা লাগিছে কৈ দিয়া বহুত ভাল লাগিছে আজি মই পুৰা আৰু এইফালে আমাৰ চুমকি কৈ দিয়া এক্সাম মানে শেষ হ'ল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু এইফালে বাৰিলা ভাল লাগিছে ইমান দিনৰ প্ৰচেষ্টা শেষ হ'ল এয়া আমাৰ বাৰ্থডে কাৰ্ড লাগি আছে এইফালে বিজি মানুহ দেখিছে আৰু এক্সাম শেষ হ'ল কেনেকুৱা লাগিছে কৈ দে এইবোৰ চোকা ছোৱালীৰ লক্ষণ এয়া আমাৰ বাৰ্থডে কাৰ্ড নবন্যা বাইদেউ এক্সাম শেষ হ'ল কেনেকুৱা ফিলিং কৈ দিয়া ময়ো আছোঁ লগত সেইবোৰ চব কেক খাবলৈ ৰৈ আছে চেলফি এখন লওঁ নেকি ৰ এয়া আমাৰ খাবলৈ নোপোৱা মানে আমি কেক খাইছোঁ বঢ়িয়া আৰু শেষ হ'ল আৰু এতিয়া আমি যাওঁ আৰু ঘৰলৈ মানে কিবা কিবি খাই লওঁ তাৰপিছত ঘৰলৈ যাম তাৰপিছত লগ পাইছোঁ ঘৰত আজি যিহেতু বুধবাৰ সেইকাৰণে ভাবিলোঁ বুধবাৰৰ বজাৰখন আপোনালোকক অলপ দেখুৱাই দিওঁ মানে বুধবাৰৰ দিনটো বহুত ডাঙৰ বজাৰ বহে আৰু এতিয়া আমি খাবলৈ আহিলোঁ আৰু এই ফাষ্টফুডখনটো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে গম পাইছে মানে আমি লগৰখিনিৰ লগত যেতিয়া পিকনিক গৈছিলোঁ তেতিয়া ইয়াৰ পৰাই বস্তু নিয়া হৈছিলে খাবলৈ বহুত ভাল হয় বহুত ধুনীয়া বনায় ইয়াত আৰু আমি হায়াৰ ছেকেণ্ডেৰী পঢ়া পাই ইয়াতে খাওঁ বহুত ভাল লাগে আমি আন্ধাই মুন্ধাই মেংগ' পুটি খাই আহি আছোঁ ঘৰলৈ বহুত দেৰি হৈ গ'ল মানে আমি আজি বুধবাৰ যে সেইকাৰণে মানে গোটেই বজাৰখন এনেই ঘূৰিলোঁ আৰু লেকচাৰ বাইদেউ ব'লক এতিয়া ঘৰত গৈ লগ পাইছোঁ কালি ভিডিঅ'টো আৰু কণ্টিনিউ কৰিব পৰা নহ'ল গম পাইছেই ঘৰ আহি পোৱাত অলপ ৰাতি হ'ল আৰু ভাগৰো লাগিলে একো কৰিবলৈ মন নগ'ল আৰু সেই ভাবিলোঁ আজি এণ্ড কৰি দিওঁ বুলি এতিয়া মই গা পা ধুই মানে ভাত চাত খাই চব আজৰি হ'লোঁ সেইকাৰণে এতিয়াই ভাবিলোঁ এণ্ড কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো চাইনো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ দিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে গতিকে আজি ইয়াতে সামৰিছোঁ বাই বাই